লাভ ষ্টৰী পাৰ্ট 6। তেতিয়া সি ক'লে চিন্তা কৰিব নালাগে, 1-2 দিনৰ ভিতৰত মই তোমাক এটা মোবাইল কিনি দিম। তাই ক'লে এতিয়া নালাগে, এতিয়া চবৰে চকু মোৰ ওপৰত আছে, অলপ খেলি মেলি হলেই দিগদাৰ হৈ যাব। তেতিয়া সি ক'লে ঠিক আছে, যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া কিনি দিম। এনেকৈ কেইটামান দিন পাৰ হৈ গ'ল আৰু তাৰ পাছত মোবাইল কিনি দিয়াৰ সময় আহি গ'ল। সি তাইক সুধিলে কি মোবাইল লাগিব। তেতিয়া তাই ক'লে একদম সৰু মোবাইল এটা দিবা, অকল কথা পাতিব পৰা হলেই হ'ল, কথা পাতি যাতে লুকুৱাই থব পাৰো। তেতিয়া সি লগৰজনক ফোন কৰিলে, ফোন কৰি ক'লে মোক মোবাইল এটা লাগে, লগতে চিম এখনো লাগে। সেই লগৰজনক পইচা পঠালে। লগৰজনে মোবাইল এটা কিনি চিমখন নিজৰ নামত উলিয়াই তাইক দি থৈ আহিলে। ঘৰৰ মানুহৰ অলপ সন্দেহ আছিল যেন তাইৰ কাষত মোবাইল আছে। তাই নাই কোৱাৰ বাবে ঘৰৰ মানুহে ডাঠি ধৰিব নোৱাৰিলে। তাই ছাগলী চৰোৱাৰ বাহানাত পথাৰলৈ যায়, টঙি ঘৰত বহি তাৰ লগত কথা পাতে। এনেকৈ বহুত দিন গুচি গ'ল। এদিন তাইৰ মাক দেউতাক ফুৰিবলৈ গ'ল। তেতিয়া ঘৰত আছিল কেৱল তাই আৰু তাইৰ ভন্টি। ঘৰত কোনো নথকাৰ সুযোগ লৈ তাৰ লগত কথা পাতি আছিল। গোটেই পৰিয়ালটোৰ কূটনীতি কৰা মানুহ এজনীয়ে তাইৰ কথা শুনি সঁচা ভাল পোৱাৰ সঁচা কাহিনী পাৰ্ট 7ৰ বাবে 1000 কমেন্ট কৰি দিয়া। ধন্যবাদ।